নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। পোনপ্ৰথমে মোৰ ইউটিউবৰ ফেমিলি মেম্বাৰসকললৈ অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ এই অসমীয়া নৱবৰ্ষই আপোনালোকৰ জীৱনত উল্লাস, সমৃদ্ধি এণ্ড শান্তি কঢ়িয়াই আনিব। আজি বিহুৰ প্ৰথম দিনটোতে মই আপোনালোকৰ আগলৈ 5টাকৈ চাকৰি আপডেট লৈ আহিছোঁ, য'ত আপোনালোকৰ Apdcl এণ্ড অইলৰ লগতে আৰু 3টা বিভাগত চাকৰি মুকলি হৈছে। ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাই যাওক, আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি আপডেটবিলাক সকলোতকৈ আগতে পাবৰ বাবে। আজি প্ৰথম চাকৰিটোৰ ফালে আগবাঢ়িছোঁ, যিটো ওলাইছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ পোষ্ট ওলাইছে কণ্ট্ৰেকচুৱেল ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ এণ্ড টেকনিচিয়ানৰ কাৰণে। টোটেল পোষ্ট ওলাইছে 8টা, আৰু এই পোষ্ট কেইটাত আপোনালোকে এপ্লাই কৰিবলৈ আপ টু 35 এজলৈকে এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইয়াতে এপ্লাই কৰিবলৈ আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব, লগতে ডিপ্ল'মা কৰা হ'ব লাগিব। ইয়াতে আপোনাৰ চেলাৰী ষ্টাৰ্ট হ'ব 16,640 ৰুপিজৰ পৰা 19,500লৈকে পাৰ মান্থ। জব লোকেশ্যন হ'ব দুলীয়াজান। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ৱাকিং ইণ্টাৰভিউ এণ্ড স্কিল টেষ্টৰ থ্ৰু কৰা হ'ব। আপোনালোকৰ ৱাকিং ইণ্টাৰভিউটো অহা 28 এপ্ৰিলতে লোৱা হ'ব। ইয়াৰ এড্ৰেছটো এণ্ড লগতে কি ডকুমেণ্ট লৈ যাব লাগিব সেইখিনি আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টখনতে পাই যাব, যিটো লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে দি দিছোঁ, এবাৰ গৈ চাই ল'ব। আজি 2 নম্বৰ চাকৰিটো ওলাইছে কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ পিয়ন, চকীদাৰ, মালি, হোষ্টেল বিয়েৰাৰ, আয়া এণ্ড কুকৰ কাৰণে পোষ্ট ওলাইছে। টোটেল পোষ্ট ওলাইছে 45টা। এই পোষ্টবিলাকত আপোনালোকে আপ টু 38 এজলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি আমি কোৱালিফিকেশ্যনৰ কথা চাওঁ, মিনিমাম 10 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। চেলাৰী ইয়াতে দিয়া হ'ব 12,000 পৰা 52,000লৈকে পাৰ মান্থ। এপ্লাই মোডটো আপোনালোকৰ অনলাইনতে হ'ব, যিটো লাষ্ট ডেট হৈছে 2 মে 2023। ইয়াৰ এডভাৰটাইজমেণ্ট লগতে এপ্লাই লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে দি দিছোঁ, এবাৰ চেক আউট কৰি ল'ব। 3 নম্বৰ চাকৰিটো ওলাইছে চৰাইদেউ জুডিচিয়াৰী ফালৰ পৰা। ইয়াতে আপোনালোকৰ প্ৰচেছ চাৰ্ভাৰ এণ্ড UD এছিষ্টেণ্টৰ কাৰণে পোষ্ট ওলাইছে। টোটেল পোষ্ট ওলাইছে 10টা। ইয়াতে আপোনালোকে এজ লিমিট ৰখা হৈছে মিনিমাম 18 বছৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব, লগতে এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। এই পোষ্টকেইটাত এপ্লাই কৰিবলৈ আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ বিচৰা হৈছে। ইয়াতে চেলাৰী পে' কৰি 14,000ৰ পৰা 60,500লৈকে, লগতে গ্ৰেড পে'ও কৰিব। এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব, যিটো লাষ্ট ডেট হৈছে 27 এপ্ৰিল 2023। এপ্লাই কৰিবলৈ আপোনালোকে এখন অফলাইন এপ্লিকেশ্যন ফৰ্ম পাব। সেই এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি লগতে গোটেই ডকুমেণ্টখিনিৰ সৈতে আপোনালোকে পোষ্ট কৰি পঠাব লাগিব। সেই এপ্লিকেশ্যন ফৰ্মৰ লিংকটো লগতে এডভাৰটাইজমেণ্টখনৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে দি দিছোঁ, এবাৰ চাই ল'ব। 4 নম্বৰ চাকৰিটো ওলাইছে Apdclৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ এণ্ড জুনিয়ৰ মেনেজাৰৰ কাৰণে পোষ্ট ওলাইছে। টোটেল পোষ্ট ওলাইছে 320টা। পোষ্ট কেইটাত এপ্লাই কৰিবলৈ আপোনালোকৰ মিনিমাম 21 এজৰ পৰা 38 এজলৈকে হ'ব লাগিব, লগতে এজ ৰিলেক্সেশ্যনো পাব। কোৱালিফিকেশ্যন যিসকলে নহ'লে BTech, MBA, PGDM এণ্ড ডিপ্ল'মা কৰি ৰাখিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। চেলাৰী ষ্টাৰ্ট হ'ব 25,000ৰ পৰা 92,000লৈকে, লগতে গ্ৰেড পে'ও কৰিব। এই পোষ্টকেইটাত এপ্লাই কৰাৰ সময়ত আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব। যদিহে আপোনালোকে SC, ST, OBC, MOBC হয় 197.20 ৰুপিজ, আৰু যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে 297.20 ৰুপিজকৈ পে' কৰিব লাগিব। ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, যিটো লাষ্ট ডেট আপোনালোকৰ 9 মে 2023 হয়। ইয়াৰ এডভাৰটাইজমেণ্ট লগতে এপ্লাই লিংক ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে পাই যাব। আজি শেষৰটো 5 নম্বৰ চাকৰিটো ওলাইছে APSC ফালৰ পৰা। ড্ৰাইভাৰৰ কাৰণে পোষ্ট ওলাইছে। টোটেল পোষ্ট ওলাইছে 4টা। এজ লিমিট আপোনালোকৰ মিনিমাম 18 বছৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, লগতে এজ ৰিলেক্সেশ্যনো পাব কেটেগৰী ৱাইজ। কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 10 পাছ হ'লে এপ্লাই কৰিব পাৰিব, কিন্তু লগতে আপোনালোকৰ এখন ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ'ব। চেলাৰী আপোনালোকৰ 15,000 পাৰ মান্থ ফিক্স চেলাৰী দিয়া হ'ব। চিলেকশ্যন প্ৰচেছটোত আপোনালোকৰ ড্ৰাইভিং টেষ্ট লোৱা হ'ব। যিসকলে এপ্লাই কৰিবলৈ ইণ্টাৰেষ্টেড হয় তেওঁলোকে অফলাইন আবেদন কৰিব লাগিব, যিটো লাষ্ট ডেট হৈছে 28 এপ্ৰিল 2023। ইয়াৰ কাৰণে আপোনালোকে এখন অফলাইন ষ্টেণ্ডাৰ্ড ফৰ্ম পাব। সেইখন ফিল আপ কৰি গোটেই ডকুমেণ্টখিনিৰ সৈতে পোষ্ট কৰি পঠাব লাগিব। ইয়াৰো অফলাইন ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংকটো লগতে এডভাৰটাইজমেণ্টৰ লিংকটো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতে দিয়া আছে, এবাৰ চেক আউট কৰি ল'ব। বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টো। আপোনালোকৰ যদি ইয়াতে কিবা ডাউট আছে তেতিয়াহ'লে মোক কমেণ্টত সুধিব নাপাহৰিব। লগতে ভিডিঅ'টো যদি ভাল লাগে লাইক এটা নিশ্চয় কৰি দিব। ধন্যবাদ।